হাই ফ্ৰেণ্ডছ, গুড ইভিনিং এভৰিৱান। আজি মোৰ এই ভিডিঅ'টোত জাগিৰোডত চলি থকা জোনবিল মেলাত লৈ যাব বিচাৰিছোঁ, আপোনালোকক দেখাব বিচাৰিছোঁ যাতে জোনবিল মেলাত কি চলি আছে, কেনেকৈ কি হয়। আপোনালোকেতো কোনোবা চব মানুহে চাবলৈ সুবিধা পোৱা নাই বা সুযোগ পোৱা নাই, গতিকে মই আপোনালোকক তালৈকে লৈ যাব বিচাৰিছোঁ কি চলি আছে। ব'লক তেতিয়ালৈ যাওঁ। মই যাব ওলাইছোঁ এতিয়া গুৱাহাটীৰ পৰা জাগিৰোডত নিশাটো কটাই অহা কাইলৈ আকৌ ৰাতিপুৱাই মেলা চাব যাম। তেতিয়াহ'লে ব'লক, বাই বাই। পালোঁ জাগিৰোড আহি। কোনো নাই নেকি? হাই, কি খবৰ? স্পেচিয়েল কিবা এটা আনিছোঁ। ঠিক আছে, কি আনিছোঁ? ৰাতিটো থাকি আমি কালিলৈ আকৌ মেলা চাব যাম। খোৱা পাতি এৰিলোঁ আমি, ইয়াৰ লগত অৰুণ। আমি এতিয়া ৰাতিটো ইয়াতে থাকিলোঁ। এতিয়া আমি সময় বাজিছে প্ৰায় 4:30। এতিয়া আমি আকৌ যাম জোনবিল মেলা অভিমুখে। বলক তেতিয়ালৈকে। ইয়াৰ পৰা প্ৰায় কিমান দূৰ হ'ব এনে? মিনিমাম হাৰ্ডলি 5 কিলোমিটাৰ হয়, 3 কিলোমিটাৰ মানে চাগে হ'ব। 3 পৰা 5 কিলোমিটাৰ হ'ব ন? মানে অলপ যোৱাৰ পিছত মানে আকৌ খোজকাঢ়ি যাব লগা হ'ব পাৰে মানে হ'ব পাৰে। সেইকাৰণে মানে সোনকালে গ'লে ভাল হয় ন? মানে মানুহ এনে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈ যায়। এতিয়া আমি জাষ্ট অলপ লাল চাহ খাইছোঁ হা, লাল চাহ একদম টোপনিটো অলপ সোনকালে উঠিব লগা হৈছোঁ। তাৰ লগতে এইটো তেল। এয়া মই গৈ আছোঁ, বলক। মেইন জোনবিল মেলা যিটো মেইন ডেটটো ইয়াৰ পৰা ষ্টাৰ্ট হয়। একচুৱেলি জোনবিল মেলা যিটো অলপ ক'ব বিচাৰিছোঁ, জোনবিল মেলাটো হৈছে গোভা ৰজাৰ আপোনাৰ এইটো দৰবাৰ বহে ন ইয়াতে, আৰু কি কয় মানে কিমান 1200 মানে 1500 মোটামুটি মানে হৈ গৈছে। কেতিয়াবা চলি আছে। তাৰমানে চলি আছে প্ৰত্যেক বছৰে, মানে কি জানুৱাৰী মাহৰ মাঘ বিহুৰ মানে প্ৰথম এইটো মানে এইটো মেলাটো ষ্টাৰ্ট হয় ন। ইয়াতে মানে চলিয়ে আছে, মানে বছৰ ধৰি এইটো চলি থাকে। তাকে চাব যাওঁ ভিতৰত কি আছে মেলাৰ ভিতৰত। ঠিক আছে, চাব যাওঁ, আহক। এয়া দেখিছে, কিছু মানুহ নিজৰ পণ্য সামগ্ৰী বিনিময় কৰি ঘৰমুৱা হৈছে। চাওঁচোন, যাওঁ বলক ভিতৰত কিনো বিনিময় প্ৰথা চলি আছে। এয়া দেখা পাইছে, শুকান মাছ আৰু কেঁচা হালধি বিনিময় কৰি থকা দেখা গৈছে। চাওক, এক্সচেঞ্জ কৰি আছে আপোনালোকে। আপুনি কি লৈছে? মাছ লৈছে আপুনি? আদা হালধি হলাহলি কৰিছে ন? আজিতো পইচা কাম নকৰে, পইচা দিলে কাম নকৰে ন? বস্তু দিলে বস্তু পায় ন? এইটো কিমান বছৰৰ পৰা আহি আছে ইয়াতে আপোনালোকে? কিমান বছৰৰ পৰা আহি আছে? 1 বছৰৰ পৰা আহি আছে। আচ্ছা, ঠিক আছে। এয়া নিজৰ পণ্য সামগ্ৰীবোৰ বিনিময় কৰি আছে। গোভা ৰজাই বছৰ ধৰি এই পৰম্পৰা যিটো নেকি বিনিময় প্ৰথা সেইটো ধৰি ৰাখিছে। চাওক কি ধুনীয়া লগা পৰিৱেশ। আহক, মামাই পাহাৰৰ পৰা কি বস্তু আনিছে কথা পাতো। দাদা ক'ৰ পৰা আহিছে আপুনি? কাৰ্বি আংলং মলুকুঞ্জি। হয়, তাৰ পৰা আহিছে ন? আপুনি পাহাৰৰ পৰা কি লৈ আহিছে? এয়া তিতা ফুল আছে। তিতা ফুল দেখিব পাৰে। ঠিক আছে, আৰু কি আনিছে? অমিতা আনিছে। এইটো বেলেগ ধৰণৰ, এইটো বেলেগ ষ্টাইল, ধুনীয়া লাগিছে। এইটো কচু, এইটো প্ৰকাণ্ড আকাৰৰ কচু এটা লৈ আহিছে। ধুনীয়া লাগিছে। কচুটো খাইও ভাল লাগে ন তেনেকে? হয়। এতিয়া ধৰি লওক, এতিয়া মই বস্তুটো এইটো মই ল'ব খুজিছো, এইটো ল'ব খুজিলে মোক কেনেকে ল'ব পাৰিম? আপোনাক মই পইচা দিলে আপুনি দিব, পইচা দিলে নিদিয়ে? মানে বস্তু দিলে মোক কিবা বস্তু দিলেহে আপুনি মোক দিব ন? এইটো লোকেল জলকীয়া চাব পাৰে। ঠিক আছে, এইটো লোকেল জলকীয়া। এতিয়া মই যদি আপোনাক আজি মানে টকাৰ ভেলু নাইকিয়া হৈ যায়, অলপ সময়ৰ কাৰণে, আজি কিছু সময়ৰ কাৰণে টকাৰ ভেলু নাই, এতিয়া পইচা দিলেও বস্তু নিদিয়ে, এনেকুৱা হৈ গৈছে। দাদা, এইটো আপোনালোকে ক'ৰ পাইছে? আমি এইটো কাৰ্বি আংলং পাইছে ন? এইটো মানে কি, এইটো কি হয়? এইটো বাঁহৰ চুঙা হয়। বাঁহৰ চুঙা মানে ইয়াতে কি কৰে? বাঁহৰ চুঙা ইমান যে প্ৰকাণ্ড বাঁহৰ চুঙা সৰু দেখিছো, কিন্তু এইটো যে ইমান ডাঙৰ কিয়? এইটো আমাৰ ইফালে পাহাৰত থকা ডাঙৰ বাঁহটো। আচ্ছা। আমি তাত এতিয়া ইয়াত পানীবিলাক নাপাওঁ না, আমি এইটো পানী লৈ আনিছোঁ। আচ্ছা, মানে ইয়াতে পানী ভৰাই আনিছোঁ ইয়াত। ইমান প্ৰকাণ্ড চুঙা দেখিছে আপুনি? চাওক। ভিডিঅ'টো চাই বৰিং লাগিছে নেকি বাৰু? ৰ'ব, আহি আছে আৰু ভাল ভিডিঅ'। এতিয়া লৈ যাম আপোনালোকক
ফাৰ্নিচাৰ মেলালৈ, য'ত নেকি বহুত ধৰণৰ ফাৰ্নিচাৰ পোৱা যায়। বলক তেতিয়াহ'লে তালৈকে যাওঁ। মই আছোঁ এতিয়া জোনবিল মেলাৰ ফাৰ্নিচাৰ মেলাত। এয়া চাব পাৰি ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ। আহক বহি চাওঁ, ইমান ভাগৰ লাগিছে, ঘূৰি ঘূৰি বহুত ভাগৰো লাগিছে, অলপ ৰেষ্ট লৈ লওঁ। এয়া চাব পাৰি ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ, চাব পাৰে, দেখাব পাৰে, লাগিব পাৰে। এয়া দেখা পাইছে ধুনীয়া বিচনা, সুন্দৰ। এইটো ধুনীয়া সোফা, বহুত দূৰ দূৰলৈকে কাঠৰে ফাৰ্নিচাৰ। মানুহবিলাক বহুত মানুহ আহে কিনিবৰ কাৰণে, দামবিলাক কমত পোৱা যায়। এয়া দেখিব পাইছে, এয়া গ্ৰাহকে নিজৰ পচন্দৰ বিচনাখন খুলি মেলি চাইছে। কমলা ভাল পায় নেকি বাৰু আপুনি? বলক তেতিয়াহ'লে কমলাৰ ওচৰত যাওঁ। কমলা কি দাম? 40 টকা, কম নাই অলপ? এইটো কি আজিয়ে পাৰি আনিছে নেকি? এইটো বছৰৰ ওপৰ কমলা হয়। এইটো দেখিছে পাত লাগি আছে কমলা, কমলাৰ পাত একদম ফ্ৰেছ কমলা। এয়া মাছৰ বিনিময় কৰি ৰাখি থোৱা হৈছে। এতিয়া আপোনালোকক লৈ যাম সমূহীয়া মৎস্য চিকাৰলৈ। মই জোনবিলত এতিয়া মাছ মাৰিব যাব ওলাইছোঁ। বলক তাতে আপোনাক দেখাম আৰু তাক মাছ কেনেকৈ মাৰে, কেনেকৈ কি কৰে, কিমান মাছ ধৰিব পাৰোঁ, এইটো আপোনাক দেখাম। এই জোনবিলতে পৰম্পৰাগতভাৱে সমূহীয়া মৎস্য চিকাৰ প্ৰক্ৰিয়া বছৰ বছৰ ধৰি চলি আহিছে। বলক তেতিয়াহ'লে সকলোৱে একেলগে মিলি মাছ মাৰিব যাওঁ। আপোনালোকক দেখাম। এয়া মাছটো বৰ্তমানলৈকে পোৱা নাই, নাপালোঁ, এটা নাই বাৰু। এতিয়া মই ট্ৰাই কৰি আছোঁ, হ'লেও এটা মই পদুম পালোঁ। এইটো বিৰাট ধুনীয়া লাগিছে নিশ্চয় সকলোৰে। ভাল লাগিছেনে? ভাল লাগিছে, ভাল লাগিছে ন? ভাল লাগিছে, ঠিক আছে। এতিয়া আমাৰ টিপ দিওঁ, তাৰপৰা ইয়াত আমাৰ খাপলাংকাই আছে ওচৰত, আমাৰ জুনিয়ৰ খাপলাংকাই টিপটো দিলোঁ দেই। অলপ মাছ মাৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ পাবৰ কাৰণে। আৰু ঠিক আছে, তাকে জোকে ধৰে নেকি ঠিক নাই ন? এতিয়া জোকটো এইটো কি মাছ? এইটো শ'ল মাছ, আৰু এইটো কি কয়? এইটো মিৰিকা। আৰু একেলগে সোমাইছিলে, বেলেগ সোমাইছে না? ঠিক আছে, আজি ভালকৈ জুতি লগাই খাব। এয়া জোনবিলত মাছ মাৰি আছোঁ, ভাল লাগিছে মাছ মাৰি। বহুত দিন পিছত পুখুৰীত নামিছোঁ। এয়া জোনবিলৰ কাৰণে, এয়া মোৰ ভাগ্য জোনবিলত যে মাছ মাৰিব পাৰিছোঁ। এয়া দেখিছে, পালোঁ, এটা পালোঁ, আল্টিমেটলি এটা পালোঁ। বহুত কষ্টৰ মূৰত বহুত দ আছে মাছ, কিবা এটা পালোঁ আৰু এইটো মাগুৰ মাছ হয়। এইটো ধুনীয়া লাগে, এইটো বিৰাট টেষ্টি লাগিব। চবেই মিলি একেলগে। এয়া মাছ মৰা পৰ্ব সমাপ্ত হৈছে। এতিয়া আপোনালোকক আকৌ মেলালৈ লৈ যাব বিচাৰিছোঁ। বলক তেতিয়াহ'লে এটা ফেশ্বন শ্ব' চাওঁ। মই আছোঁ জোনবিল মেলাত। এয়া হৈছে ট্ৰেডিশ্যনেল পোচাক হয়। এয়া ট্ৰাই কৰি চাইছোঁ। এই মেলা প্ৰত্যেক বছৰে আপোনাৰ জানুৱাৰী মাহৰ মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে অনুষ্ঠিত হৈ আছে। আহিব, ভাল লাগে, বহুত ধৰণৰ ইয়াতে আপুনি এনজয় কৰিব পাৰে, সকলো এনজয় কৰিব পাৰে, চাব পাৰে। মেলা চাওঁতে ভোক লাগি গৈছে। বলক তেতিয়াহ'লে কিবা এটা খাই লওঁ আহক। এতিয়া ট্ৰেডিশ্যনেল ফুড কোৰ্টত আপোনালোকক দেখাব বিচাৰিম কি কি আছে ইয়াতে। এয়া দেখিছে আপুনি, হৈছে আপোনাৰ গাহৰি মাংসৰ পোৰা, সেইটো আৰু আছে আপোনাৰ এইবিলাক হৈছে চিকেন আছে। আৰু দাদা এইবিলাক কি হয়, চিকেনে হয় নেকি? চিকেন হয় ন? আৰু এইটো কি হয়, মিছা মাছৰ পোৰা আছে, আপুনি ল'ব পাৰে। এইটোতো বহুত পাবলৈ বহুত দিগদাৰ হয় ন, দামো বেছি এইটো। আৰু এইটো হৈছে কিলো 800 টকা। এইটো দামবিলাক বহুত বেছি হয়। আৰু এইটো কিমান, এইটো গৰৈ মাছ আছে আৰু জলকীয়া পৰা ল'ব পাৰে আপুনি, ঠিক আছে। এইবিলাকৰ দাম কিমান দাম? এটা স্কুল 100 কৰি লয় ন? আচ্ছা, আৰু আপোনালোকে ইয়াতে কি পায়? এনে আপোনাৰ আহিব পাৰে আপোনালোকে, ইয়াতে চব পাব। আপোনাৰ কি লাগে আপুনি সোৱাদ ল'ব পাৰিব। এয়া হৈ আছে জোনবিলত, ঠিক আছে। গাহৰি মাংসৰ ষ্টিক এটা লওঁ, তেতিয়াহ'লে টেষ্ট কৰি চাওঁ। এয়া চাব পাইছে ট্ৰেডিশ্যনেল পোচাক, ধুনীয়া ভাল কাপোৰ লৈ আহিছে। এয়া সময় নিশা বাজিল 9:30। আমাৰ ভিডিঅ'টো লাহে লাহে সামৰিব হৈছে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিল। ঠিক
আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, ৰঙাপটেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়ালৈকে আজিলৈকে গুড নাইট, বাই বাই।